Hello everyone, welcome to my YouTube channel. তো আজি ইয়াৰ আগতে আমি বায়োলজিৰ ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 4ৰ অলপ ইন্ট্ৰোডাকশনটো চাই লৈছিলোঁ যেন দেহগুহা কি সমমিত অসমমিতনো কি বা কোষস্তৰীয় স্তৰ কোষীয় স্তৰ এইবোৰ আমি চাইছিলোঁ তো আজি আমি পৰ্বখিনি আৰম্ভ কৰিম অৰ্থাৎ বুজিবলৈ চেষ্টা কৰিম তো বেসিক্যালি আমি গোটেই থিওৰিটো চাবলৈ নাযাওঁ যিবোৰ প্ৰশ্ন আহে কেনেকুৱা ধৰণৰ কৰ পৰা কি ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি সেইখিনি বেসিক্যালি আৰম্ভ চাম তো ইয়াৰ আগৰ ভিডিওটো যদি কোনোবাই চোৱা নাই সেইটো চাই ল'বা মোৰ চেনেলটোত আছে দিয়া আৰু যদি আজিৰ ক্লাছটোৱে হওক বা আগৰ ক্লাছটোৰ জড়িত নোটছ প্ৰয়োজন হয় যদি নোটছ লাগে নোটছখিনি দিব লাগে তেতিয়া মোৰ ডেসক্ৰিপশনত এটা টেলিগ্ৰাম চেনেল আছে তাত জয়েন কৰিলে হ'ল আৰু মোক এটা মেসেজ দিলে হ'ল যে আমাক নোটছখিনিৰ প্ৰয়োজন আছে ঠিক আছে তো যদি নোটছখিনি আৰু ভিডিওটো চাই ভাল পাইছা তো লাইক কমেন্ট শেয়াৰ কৰি দিবা আৰু যদি কিবা বুজি নোপোৱা থাকে আৰু যদি শিকাতে বুজি পোৱা নাই বা কিবা ডাউটছ থাকি গৈছে তো প্লিজ কমেন্ট যোগে মোক জনালে হ'ল যে কি ডাউট আছে বা কি বুজি পোৱা নাই তেতিয়াহে মই ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিব পাৰিম আৰু চাব পাৰিম নহলে মইতো গমে পাবৰ নাই যে কি বুজি পোৱা নাই বা কি হৈছে তো প্লিজ ৰিকুৱেষ্ট আছে যে যদি কিবা ভিডিওত বুজি নোপোৱা থাকে তো প্লিজ মোক কমেন্ট যোগে জনালে হ'ল তো টাইম ওয়েস্ট নকৰি আমাৰ আজিৰ চেপ্টাৰটো ক্লাছটো স্টাৰ্ট কৰি দিওঁ তো পৰ্ব তো প্ৰথম পৰ্বটো কি হৈছে যে পৰিফেৰা বা ৰন্ধ্ৰী প্ৰাণী বুলি কোৱা হয় পৰ্ব একটোকে কোৱা হয় পৰিফেৰা ইংলিছ নাম ইংৰাজীটো পৰিফেৰা বুলি কোৱা হয় পৰিফেৰা বা ৰন্ধ্ৰী প্ৰাণী ঠিক আছে প্ৰাণী তো ৰন্ধ্ৰী প্ৰাণী বা পৰিফেৰা কি এই যিটো এই পৰ্বত পৰিফেৰা পৰ্বত যিটো প্ৰাণী থাকে তাক সাধাৰণতে কি বুলি জনা যায় স্পঞ্জ নামটো নিশ্চয় শুনিব পাৰা স্পঞ্জ তো স্পঞ্জটো কোনটো পৰ্বৰ প্ৰাণী তো আজি নিশ্চয় গম পালা যে পৰ্ব হৈছে পৰিফেৰা এটো 7.21 হ'ব 4.21 হ'ব তো স্পঞ্জটো হৈছে পৰিফেৰা প্ৰাণী তো ঠিক আছে এই প্ৰাণীবোৰ ক'ত থাকে সাগৰত পোৱা যায় এই প্ৰাণীবোৰ হৈছে সাগৰীয় আৰু ইহঁতৰ দেহবোৰ হৈছে অসমমিত তো বেসিক্যালি এই পৰ্ববোৰৰ পৰা কি লিখিব দিয়ে বৈশিষ্ট্যবোৰ লিখিব দিয়ে সো আমি বৈশিষ্ট্য কেইটা বুজি পালে ইয়াৰ পৰা নাম্বাৰ পাই যায় ঠিক আছে যেগেটা পৰ্ব আছে সকলোৰ পৰা বৈশিষ্ট্য জানিব লাগে আৰু ঠিক সেইদৰে দেহগুহা কাক বোলে দেহগুহাহীন প্ৰাণী উদাহৰণ গুহা দেহগুহিকাযুক্ত প্ৰাণীৰ উদাহৰণ এইবোৰ আহে ঠিক আছে তো নেক্সট আমি বৈশিষ্ট্য পাম আমি এটা পালো যে ইহঁতৰ প্ৰাণীবোৰক স্পঞ্জ বুলি জনা যায় স্পঞ্জ নামেৰে জনা যায় আৰু এইবোৰ সাগৰীয় প্ৰাণী ঠিক আছে ইহঁত হৈছে অসমমিত ঠিক আছে নেক্সট বৈশিষ্ট্য হ'ব যে প্ৰাণীবোৰ আদিম অৰ্থাৎ পুৰণি ধৰণৰ আদিম মানে একদম প্ৰথম যিবোৰ সৃষ্টি হৈছিল পৃথিৱীত বসতি জীৱৰ সৃষ্টি হোৱা যিবোৰ আমি পাইছোঁ যেন প্ৰাণীবোৰ পোনপ্ৰথমে অতিকৈ সৰল আছিল তাৰ পিছত লাহে লাহে প্ৰাণীবোৰৰ গঠনবোৰ জটিল হ'বলৈ ধৰিছিল তো এইবোৰ পুৰণি ধৰণৰ অৰ্থাৎ সৰল
সো সেইভাবে এই প্ৰাণীবোৰক কি বুলি কৈছে আদিম আদিমৰ অৰ্থটো হৈছে পুৰণি ধৰণৰ বা পুৰণি একদম আগৰ ঠিক আছে এইবোৰ কি বহুকোষী অৰ্থাৎ এইবোৰ ইমান সৰলো নহয় যে প্ৰথম ষ্টাৰ্ট হৈছিল যে সৰল প্ৰাণী তেনে ধৰণৰ নহয় ঠিক আছে বহুকোষী এইবোৰ আৰু ইহঁতৰ দেহত কোষীয় স্তৰৰ সংগঠনেৰে গঠিত ইহঁতৰ দেহটো কি কোষীয় স্তৰ সংগঠন ঠিক আছে তো স্পঞ্জত দেহত পানী সংবহন তন্ত্ৰ বা নলিকা তন্ত্ৰ থাকে তাৰমানে যি স্পঞ্জটো যে থাকিব এই জীৱটোৰ দেহত কি থাকে পানী সংবহন তন্ত্ৰ এইটো এটা বৈশিষ্ট্য তো পানী সংবহন তন্ত্ৰ পানী সংবহন তন্ত্ৰ বা নলিকা তন্ত্ৰ বুলি কোৱা হয় দেহবেৰত থকা দেহবেৰত কি থাকে সৰু সৰু ফুটা থাকে ঠিক আছে দেহবেৰত সৰু সৰু ফুটা থাকে যাৰ এই ফুটাবোৰেৰে পানীবোৰ ভিতৰলৈ সোমায় আৰু পানীবোৰ বাহিৰলৈ ওলাই কিহেৰে অস্কুলাম থাকে সিহঁতৰ দেহত অস্কুলামেৰে পানীবোৰ ভিতৰলৈ ওলাই আহে ঠিক আছে খাদ্য বা এইবোৰ শাসন সলনি আদি সকলোবোৰ বৰ্জিত পদাৰ্থ কি হয় সংবহন তন্ত্ৰৰ পথেৰে হয় ঠিক আছে পানী সংবহন তন্ত্ৰ পথটোৰে খাদ্য শাসন আদি সকলোবোৰ বৰ্জিত পদাৰ্থ নিষ্কাশন আদি সকলোবোৰ কাম পানী সংবহন তন্ত্ৰৰে হয় তো ঠিক আছে নেক্সট কোৱানোচাইটছ কলাৰ কোষে স্পঞ্জ গুহাটোক আৰু নলিকাবোৰৰ ভিতৰত আৱৰি ৰাখে তো স্পঞ্জ গুহাটোক কাই আৱৰি ৰাখে স্পঞ্জ গুহা আৰু নলিকাবোৰক কাই আৱৰি ৰাখে কোৱানোচাইটে আৱৰি ৰাখে তো এইটো কুৱেশ্যন হ'ব পাৰে 1 নম্বৰে স্পঞ্জ গুহাটো বা নলিকাবোৰৰ ভিতৰত আৱৰি ৰাখে কাই কলা কোষে স্পঞ্জ গুহাটোক কলা কোষ বুলিও কোৱা হয় কলাৰ কোষ কলা নহয় ঠিক কলাৰ কোষে ঠিক আছে বাছ কোৱানোচাইটছ এইটো NCERT বুকত পায়ে যাবা তাতে ধুনীয়াকৈ দিয়াই আছে মই জাষ্ট কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব সেইখিনি বুজাই দিবলৈ চেষ্টা কৰি আছোঁ তো নেক্সট আমি আৰু কিছুমান বৈশিষ্ট্য আছে তো সেইটো আৰু আমি নাচাওঁ বেছি বৈশিষ্ট্য লিখিলে প্ৰায় 5-6টা লিখিলে হ'ল কাৰণ যদি মই গোটেইবোৰ বৈশিষ্ট্য ক'ব লগা হৈ যায় ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু যদি বুজাব লাগে বোলে গোটেইখিনি জানিব ইচ্ছা আছে কোনোবাৰ তো মোক কমেণ্টে জনালেই হ'ল মই এটা নেক্সট লাইভ ক্লাছ ল'ম তো তাতে মই ভালদৰে বুজাই দিম ঠিক আছে তো এতিয়া আমি উদাহৰণ চাম উদাহৰণ কি হ'ব চাইকন এটা হ'ব চাইকন ইয়াৰ উদাহৰণ হ'ব ঠিক আছে চাইকন হ'ব এটা উদাহৰণ চাইকন বা স্পঞ্জিলা হ'ব স্পঞ্জিলাটো কি মিঠা পানীৰ স্পঞ্জ বুলি কোৱা হয় তোক মিঠা পানীৰ স্পঞ্জিলা এইকেইটা হ'ল উদাহৰণ ঠিক আছে তো এইটোৰ পৰা কুৱেশ্যন আহিলে আহিব বৈশিষ্ট্য আৰু উদাহৰণ ঠিক আছে বৈশিষ্ট্য আৰু উদাহৰণ এইটো 6টা বা 5টা জানিলে হ'ল আৰু এইটো 2টা বা 3টা ঠিক আছে মই 2টা দিলোৱে আৰু এটা লাগে মই কৈ দিলোঁ আন এটা হ'ব ইউস্পঞ্জিয়া নামবোৰ বৰ টাইট হয় এইকেইটা মনত ৰাখিলে হ'ল তো ইউস্পঞ্জিয়া তো এইটো আছিল আমাৰ পৰিফেৰা পৰ্ব
ঠিক আছে পৰিফেৰা পৰ্বৰ আমি ইম্পৰ্টেণ্ট হৈছে যেন ইয়াৰ বৈশিষ্ট্য কেইটা চাম আমি 6 ৰ পৰা 5টা চাম উদাহৰণ আমি কেইটা চাম 2টাৰ পৰা 3টা আমি উদাহৰণ মনত ৰাখিম ঠিক আছে তো নেক্সট পৰ্ব পাম আমি এক নল দেহি একনল দেহি একনল দেহি প্ৰাণীৰ কি হ'ব ইহঁতো কি জলচৰ মানে কি ইহঁতো পানীতে পোৱা যায় ঠিক আছে পানীতে থাকে আৰু বেছিভাগ সাগৰীয় অৰ্থাৎ বেছিভাগ প্ৰাণী ক'ত থাকে এই পৰ্বৰ সাগৰতে থাকে আৰু ইহঁত মুক্তভাৱে ঘূৰি ফুৰে ঠিক আছে বৈশিষ্ট্যবোৰ নোট কৰি গ'লে হ'ল ইহঁৰ বেছিভাগ সাগৰীয় ইহঁত জলচৰ মুক্তভাৱে ঘূৰি ফুৰে নেক্সট অৰীয়ভাৱে সমমিত ঠিক আছে অৰীয়ভাৱে সমমিত আৰু প্ৰাণী তো নাইডেৰিয়া নামৰ স্পৰ্শক আৰু দেহত থকা নাইডোব্লাষ্ট অথবা নাইডোচাইটৰ পৰা উৎপত্তি হৈছে তো নাইডেৰিয়া নামৰ স্পৰ্শক থাকে স্পৰ্শক তো এইবোৰ ক'ৰ পৰা উৎপত্তি হৈছে নাইডোব্লাষ্ট বা নাইডোচাইট ঠিক আছে য'ত দংশন কেপচুল নিমাটোচিষ্ট আমি বেছিভাগ থাকোঁ যে আমাক কোনোবাই ধৰা হ'ল এটা উদাহৰণ আমাক কোনোবাই এটেক কৰিলে বা আমাক কোনোবাই চৰ মাৰিলে চৰিয়ালে তো আমি অট'মেটিকলি আমাৰ হয়তো সোঁ হাত আৰু কিছুমানে বেছিকেলি দুখন হাতে আগুৱাই যায় মানে কি আমি প্ৰটেকশ্যন কৰোঁ ঠিক আছে আমাক মাৰিছে আমি নামাৰা কৰিতো ঘূৰি আহিব নোৱাৰোঁ তো গতিকে আমাৰো মাৰা যায় বেছিকেলি আমি ভালদৰে চাব গ'লে যুদ্ধ কৰিব নালাগে সিমান ঠিক আছে কিন্তু ঠিক সেনেকৈ প্ৰাণীবোৰৰো থাকে যি তাক কাবাই যদি এটেক কৰে সিহঁতো এটেক কৰিব লাগিব তো ক্লাছ 9তে এটা বিজ্ঞানৰ সূত্ৰ আছিল গতি বিষয়ক সূত্ৰ আছিল 3 নম্বৰটোতে আছে যে প্ৰতিটো ক্ৰিয়াৰে বিপৰীত আৰু সমান ঠিক আছে প্ৰতিক্ৰিয়া থাকে তো সেইটো ব্যৱহাৰ হয় চব প্ৰাণীৰ ক্ষেত্ৰতে হ'ব তো এইটো নাইডোব্লাষ্ট থাকে ঠিক আছে নাইডোব্লাষ্টবোৰ ধৰি ৰখা আত্মৰক্ষা মই ক'লোঁ এইমাত্ৰ আৰু খাদ্য সংগ্ৰহ কৰাত কাৰ্যকৰ হয় অৰ্থাৎ নাইডোব্লাষ্টৰ কাম কি সেইটো হৈছে এটা ধৰি ৰখা মানে যিকোনো এটা পদাৰ্থ কিছুমান শিলেই হওক বা গছ গছনি ঠাল ঠেঙুলেই হওক ধৰি ৰখাত সহায় কৰে আত্মৰক্ষা বুজিয়ে পাইছা আৰু নেক্সট খাদ্য সংগ্ৰহ অৰ্থাৎ খাদ্য সংগ্ৰহ কৰাত সহায় কৰে ঠিক আছে ব্যৱহাৰ হয় এটা মুখ্য খাদ্য সংবহী গহ্বৰ আছে কি আছে এটা খাদ্য বহনী গহ্বৰ পোৱা যায় আৰু হজম প্ৰণালী অন্তৰ্বৰ্তী আৰু বহিৰ্বৰ্তীয় ধৰণৰ তাৰমানে হজম প্ৰণালীটো অন্তৰ্বৰ্তীয় হয় আৰু বহিৰ্বৰ্তীয় হয় নাইডেৰিয়ানৰ উদাহৰণ কি হ'ব প্ৰবাল ঠিক আছে নাইডেৰিয়ানৰ উদাহৰণ সুধিব পাৰে কি হ'ব প্ৰবাল 1 নম্বৰ কুৱেশ্যন আহিব পাৰে যে নাইডেৰিয়ানৰ উদাহৰণ কি প্ৰবাল ঠিক আছে এইটো আমি গম পালোঁ আৰু ইহঁতৰ দেহটো কিহেদি সৃষ্টি হয় কেলছিয়াম কাৰ্বনেটেৰে তৈয়াৰী ঠিক আছে এই প্ৰবালৰ যিটো কংকাল থাকিব সেইটো কেলছিয়াম কাৰ্বনেটেৰে তৈয়াৰী কেলছিয়াম কাৰ্বনেট এইটো কুৱেশ্যন আহিব পাৰে কাৰ্বনেট ঠিক আছে যে প্ৰবালৰ কংকালটো কিহেৰে তৈয়াৰী তো পাম আমি কেলছিয়াম কাৰ্বনেট তো এতিয়া আমি ইয়াৰ কেইটামান উদাহৰণ চাওঁ তো ইয়াতো আৰু জানিব লগা আছে তো কৈ থাকিলে বহুত দীঘলীয়া হৈ যাব তো ইয়াৰ উদাহৰণ হ'ব
এটা হ'ব অবেলিয়া ঠিক আছে নেক্সট এটা ফাইচেলিয়া আৰু তিনটা লং আৰু এটা পাম আমি মেনড্ৰিনা তো আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ আজিৰ কাৰণে আমি এইখিনিয়ে চাওঁ নেক্সট আমি টিনোফৰা চেপেটা কৃমি ঘূৰণীয়া কৃমি বলয় প্ৰাণী এইবোৰ আলোচনা কৰিম তো তথাপিতো এই 10টা পৰ্বৰো আৰু বহুখিনি ৰৈ গ'ল যদি যিসকলৰ জানিব ইচ্ছা আছে আৰু যদি লাগে যি ইয়াৰ ওপৰত এটা ভিডিঅ' লাগে তো মোক কমেণ্ট যোগে জনালে হ'ল মই আন এটা ভিডিঅ' ভালদৰে গোটেইখিনি বুজাই বনাম আৰু যদি জানিব ভালদৰে কোনোবাৰ ইচ্ছা আছে মোক ডাইৰেক্টলি সেই কৰি কুৱেশ্যন কৰি তো মই নেক্সট এটা লাইভ ক্লাছ ল'ম তো কেতিয়া ল'ব লাগে যেতিয়া ষ্টুডেণ্ট হ'ব যে বেছি ষ্টুডেণ্টে মোক কমেণ্ট কৰিব যেন লাইভ ক্লাছ লাগে মই তেতিয়াৰ পৰা লাইভ ক্লাছ আৰম্ভ কৰিম তো যদি লাইভ ক্লাছ সোনকালে লাগে তো মোক কমেণ্ট কৰিলে হ'ল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সোনকালে 1K কৰিলে হ'ল তো আজিৰ বাবে এইখিনি আৰু এইটো ভিডিঅ'ত যদি কিবা বুজি নোপোৱা থাকিল মোক জনালে হ'ল নোটছখিনি মই কৈছোঁ মই এটা ডেছক্ৰিপশ্যনত লিংক দিছোঁ টেলিগ্ৰাম চেনেলটোৰ তাত গ'লে পাই যাবা তো আজিৰ কাৰণে থেংক ইউ